চাব ভাইটি চেনেল কমেডি পিপিএল সাবস্ক্ৰাইব কৰিব থ্যাংক ইউ থ্যাংক ইউ কিছুমানে ৰেষ্টুৰেণ্টত কিবা এটা খালেই যেনেকৈহে ষ্টেটাছ দিয়ে আজি অমুক খালোঁ আজি তমুক খালোঁ আমি যেনিবা ইটা বালি চিমেণ্ট খাইহে জীয়াই আছোঁ আৰু ये बड़ी अच्छी बात कही आप কবিয়ে কৈছে য'ত তোমাৰ সন্মান নাই তাত নোযোৱাকৈ থকাই ভাল কবিয়ে ক'লে বুলিয়ে এতিয়া মই কি নিজৰ ঘৰখনত নোযোৱাকৈ থাকিম নেকি নিউটনৰ ককায়েকৰ পুতেকৰ সূত্ৰ মতে ৰাতি যিদিনা ঘৰত মাংস বনোৱা হয় সেইদিনা আবেলি 4টামান বজাৰ পৰাই ভোক লাগে একোলেণ্ডত ময়ো যাব পাৰোঁ কিন্তু কি দৰকাৰ বেলেগে মুতি থৈ অহা পানীত সাঁতুৰি থাকিবলৈ তাৰ সলনি এইটো পুখুৰীতে গা ধুম ये बड़ी अच्छी बात कही आप বিয়াৰ পিছত ছোৱালীবোৰৰ নিচিনাকে ল'ৰাবোৰকো সেন্দুৰ দিয়াৰ ব্যৱস্থা কৰিব লাগে যাতে ল'ৰাবোৰে অ'ত ত'ত গৈ চেনি খাই ফুৰিব নোৱাৰে মায়ে সেইদিনা হঠাতে মোক সুধিলে তোৰ লাভাৰ চাভাৰ নাই নেকি তোৰ ফোনটো বাজা নুশুনোৱে যে মই তলমু গৈ গুচি আহিলোঁ বৈদ্য লাজ পালোঁ সেইদিনা মই